Hello friends, মই Rohit, welcome back my YouTube channel Cricket Super Fans. বন্ধুসকল ইন্ডিয়া ভাৰ্চেছ অষ্ট্ৰেলিয়াৰ মাজত হবলগীয়া তৃতীয়খন ODI মেচৰ আপোনালোকক প্লেইং লাইভ দেখাম। আপোনালোকক চাওক ভিডিঅ'টো আৰম্ভ কৰো। লেটস গো। এই মেচ অনুষ্ঠিত হ'ব জেচিএ ক্ৰিকেট ষ্টেডিয়ামৰ ভাৰতৰ ৰাঁচীত 8-3-2019 তাৰিখে 1:30 বজাৰ PM। ओपनर हिसाब से खेलिब रोहित शर्मा, शिखर धवन बा KL राहुल। मिडल ऑर्डरत खेलिब विराट कोहली, अम्बती रायडू, MS धोनी। और ऑलराउंडर हिसाब से खेलिब विजय शंकर और केदार यादव। और बॉलर हिसाब से खेलिब मोहम्मद शामी बा भुवनेश्वर कुमार, कुलदीप यादव बा ravindra Chahal, जसप्रीत बुमराह। कुमारे এইবাৰ মোহাম্মদ শামি নহলে কুলদীপ যাদৱৰ জায়গাত খেলিব। তো বন্ধুসকল কি হ'ব মানে খেলিলে ভাল হ'ব নে বেয়া হ'ব আপোনালোকে তলত কমেন্ট কৰি জনাব। আৰু এতিয়া বন্ধুসকল মোৰ লগত আজি অলপ হেল্প কৰিছে, মোক অলপ সহায় কৰিছে জাষ্ট কৰিয়ে। তো এতিয়ালৈ ইমানেই, আপোনালোকক লগ পাম পৰৱৰ্তী ভিডিঅ'ত। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বন্ধুবৰ্গৰ সৈতে মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব, যাতে ক্ৰিকেট ভিডিঅ'বোৰ ভাল মানে আগতে খবৰটো পাই যায় কি হ'ব কেতিয়া হ'ব কথা। বন্ধুসকল এতিয়া নিবানে জয় অসম, জয় হিন্দ, বাই।